তো গাইজ আজি আমাৰ ছাৰ এজনৰ বাৰ্থডে আছিলে আৰু এতিয়াও মানে আমাক বাৰ্থডে বুলি এটা পাৰ্টি দিছে। ইয়াত চাওক না, চিৰা, দৈ, গুড় আৰু এটা লালমোহন আৰু এটা উহা লাড়ু। আৰু এয়া আমাৰ দাদাসকল আৰু আমাৰ ছাৰসকল লগতে গোটেই মানে আমি ষ্টাফখিনি বহি একেলগে পূৰা খাই আছোঁ আৰু। খুৰা কি আছে আৰু কি আছে খোৱা বস্তু কি আছে? পানী লাড়ু দিছোঁ, চাউলৰ তাৰপিছত মিঠাই এটা দিছোঁ, দৈ দিছোঁ, চিৰা ভিজাই কিনে দেওয়া হৈছে আৰু কি দিলোঁ গুড়। আচ্ছা, ভাল, ঠিক আছে খুৰা। আমাৰ খুৰাক ভাইৰেল কৰি দিওঁ আজি বোলো। আৰু আমি এনেকৈয়ে মানে মাজে মাজে খাই থাকোঁ আৰু খানা সৰু ডাঙৰকৈ ভাল লাগে কিবা এটা গোটেইখিনি একেলগে এনেকৈ বহি খাবলৈ। তো আজিলৈ বাই।